हेलो स्टूडेंट मोर यूट्यूब चेनेल स्वागतम। आज आमी दशम श्रेणीर दुटा चलकयुक्त रैखिक समीकरणर जोड़र अपनयन पद्धतिर द्वारा समीकरणजोड़र समाधान उलियाबोलै गई आसो। एतिया अपनयन पद्धति माने कि अपनयन पद्धतिर द्वारा आमी केनेকৈ अज्ञात राशि एक्स बा वाइर मान उलियाब पारो সেই বিষয়ে আজি আমি শিকিম। এতিয়া চোৱা আমাৰ ইয়াত দুটা সমীকৰণ দিয়া আছে। সমীকৰণ দুটা আমাৰ এটা আছে x/2 প্লাছ টুৱাইছ y/3 ইকুৱেল -1 আৰু এটা দিয়া আছে আমাক x মাইনাছ y/3 ইকুৱেল 3। আৰু তোমালোকে প্ৰথমতে এনেকৈ পাতি ল'বা সমীকৰণ দুটা, প্ৰশ্নত দিয়া থাকিব সমীকৰণ দুটা পাতি ল'লে হ'ল। তাৰপিছত আমি এই সমীকৰণ দুটা আমি ax plus by plus c equal 0 আৰিত প্ৰকাশ কৰিব লাগে। এইটো এটা সাধাৰণ আৰি হয়, দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সাধাৰণ আৰি। আৰু এই আৰিটোলৈ নিব লাগিলে আমি এই ভগ্নাংশবিলাক যে আছে আমি ভগ্নাংশবিলাকৰ লসাগু ল'ব লাগে। আৰু যদি ভগ্নাংশ নাথাকে তেতিয়াহ'লে একো কৰিব নালাগে, যদি ভগ্নাংশ থাকে তেতিয়াহ'লে তুমি লসাগু ল'বা। প্ৰথম লসাগুটো জানাই কেনে, ইয়াত যিহেতু মৌলিক সংখ্যা আছে 2 আৰু 3 মৌলিক সংখ্যা, ইয়াৰ লসাগু পূৰণ কৰি দিলে হৈ যাব। এতিয়া 2 আৰু 3 পূৰণ কৰিলে কিমান লসাগু হ'ব? 6। 2 3 গুণ 6। এতিয়া 2ৰে 6ক কিমান বাৰ যায়? 3 বাৰ। আকৌ 3 দি ওপৰতো পূৰণ কৰিব লাগে xক, 3x হ'ল। আমাৰ নেক্সট ভগ্নাংশটোৰ হৰ কি আছে? 3 আছে। সেই 3ৰে আকৌ 6ক যেতিয়া হৰণ কৰিবা, হৰণ কৰিলে কিমান হ'ব? 2 বাৰ যাব। আৰু সেই 2ৰে আকৌ ওপৰতো পূৰণ কৰা, 2 2 গুণ 4 4y। এতিয়া আৰু ইফালে কিমান আছে? -1। আমাৰ এই 6টো হৰণ হৈ আছে, সমান চিহ্নৰ এইফালে লৈ গ'লে মানে সোঁপাশে লৈ গ'লে ইয়াতে হৰণ হৈ আছে, ইফালে আনিলে কি হ'ব? পূৰণ হ'ব। 6 গুণ 6। গতিকে আমি সমীকৰণটো আমি যদি ax plus by plus c আৰিত প্ৰকাশ কৰিব লাগে তেতিয়াহ'লে ইফালে ax plus by plus c equal 0 আৰিত যদি প্ৰকাশ কৰিব লাগে তেতিয়াহ'লে আমি এই সমান চিহ্নৰ ইফালৰখিনি 0 কৰিব লাগে, মানে সোঁ ছাইডটো 0 হ'ব লাগে। 0 হ'ব লাগিলে আমি -6 ইফালে লৈ আহিম। এতিয়া ইয়াত কি থাকিব? 3x plus 4y -6 ইফালে আনিছোঁ +6 ইকুৱেল কি আছে? 0। আৰু এইটো 1 নম্বৰ সমীকৰণ। নেক্সট দ্বিতীয় সমীকৰণটোক আমি লসাগু ল'ম। দ্বিতীয় সমীকৰণটোৰ লসাগু কিমান হ'ব? 3। আৰু যিহেতু ইয়াত কি আছে? হৰ 1 আছে, 1ৰে 3ক 3 বাৰ যায়, 3 দি আকৌ xক পূৰণ 3x। নেক্সট আকৌ 3ৰে 3 একবাৰ যায়, 1ৰে আকৌ y পূৰণ y গুণ y। আৰু মাজত কি চিন আছে? মাইনাছ। আৰু ইফালে কি আছে আমাৰ? 3। এতিয়া চোৱা এই 3টো হৰণ হৈ আছে, ইফালে আনিছোঁ কি হ'ব? পূৰণ হ'ব। তাৰমানে 3x - y, 3টো ইফালে আনিছোঁ পূৰণ, 3 3 গুণ 9। এতিয়া 9টো আমাৰ সমান চিহ্নৰ ইফালে 0 কৰিলে 0 কৰিব লাগিলে 9টো ইফালে লৈ আহিব। 9টোৰ আগত প্লাছ চিন আছে, ইফালে আনিছোঁ কি হ'ব? মাইনাছ চিন ইকুৱেল কি হ'ল? ইফালে 0। এইটো কি নম্বৰ? 2 নম্বৰ। এতিয়া অপনয়ন পদ্ধতিৰ যদি সমাধান কৰিব দিয়ে, প্ৰথম আমি সমীকৰণ দুটা এনেকৈ বনাই ল'লোঁ। তাৰপিছৰখিনি কি আছে যে অপনয়ন পদ্ধতিত মনত ৰাখিবা যিকোনো দুটা চলক আছে, ইয়াত x আৰু y চলক আছে হা। এই x বা y চলকৰ এই সাংখ্যিক সহগ যিটো আছে, মানে সহগ যি আছে, xৰ সহগ কি আছে? ইয়াত 3 আছে, ইয়াত xৰ সহগ কি আছে? 3 আছে। যদি একে থাকে আৰু চিনো যদি একে থাকে, চিন কি আছে চোৱা, 3ৰ আগত প্লাছ চিন, ইয়াতো প্লাছ চিন আছে, তেতিয়া আমি কি কৰিব লাগে? 1 নং সমীকৰণৰ পৰা 2 নং সমীকৰণ বিয়োগ বা 2 নঙৰ পৰা 1 নং বিয়োগ কৰিলে হৈ যাব। আৰু যদি ইয়াত চিন যদি মাইনাছ থাকিল, ইয়াত যদি প্লাছ থাকিল, তেতিয়া এই সমীকৰণ দুটা যোগ কৰিব লাগিব। ঠিক আছে। আৰু যদি 3 আছে, ইয়াতে আছে 6 নাই, তেতিয়া নিমিলিলে কি কৰিব লাগিব? আমি এই 6 আছে, ইয়াতো 6 পাব লাগিব। আৰু ইয়াত 6 পাব লাগিলে 3টোৰ লগত 2 এটা পূৰণ কৰিব লাগিব। যদি ইয়াতে 6 থাকে, ইয়াত যদি 3 থাকে, 3টোৰ লগত এটা 2 পূৰণ কৰিলে তেতিয়া আমি 6 পাই যাম। তেতিয়া xৰ হওক 6 হ'ব, ইয়াতো 6 আছে। এনেকৈ আমি মিলাব লাগে, মানে xৰ সহগ বা yৰ সহগ মিলাব লাগে। আমি যিকোনো এটা সহগ মিলাব লাগে হা। তোমালোকে xৰ সহগ মিলাব পাৰা বা yৰ সহগো মিলাব পাৰা। সহগ মানে এই সাংখ্যিক সহগ, মানে সংখ্যাটোকে কয় সাংখ্যিক সহগ। এতিয়া yৰ সহগ কি আছে? 4 আছে। ইয়াত কি আছে? -1 আছে। এতিয়া আমি 4 পাব লাগিলে এই -1ৰ লগত এটা 4 পূৰণ কৰিব লাগিব, তাৰমানে 2 নং সমীকৰণটোৰ লগত পূৰণ কৰিব লাগিব 4টো, সেনেকুৱা। এতিয়া আমাৰ যিহেতু সহগ একেই আছে, সহগ মানে চোৱা xৰ সহগ 3, ইয়াতো xৰ সহগ 3, একে থাকিলে কি কৰিবা? চিন চাবা। চিন কি আছে চোৱা, ইয়াত প্লাছ চিন, ইয়াতো প্লাছ চিন। আৰু যদি চিনো একে থাকে তেতিয়া কি কৰিবা? সমীকৰণ দুটা বিয়োগ কৰি দিবা, মানে 1 নঙৰ পৰা 2 নং বিয়োগ, নহ'লে 2 নঙৰ পৰা 1 নং বিয়োগ। আমি 1 নঙৰ পৰা 2 নং বিয়োগ কৰিম, 1 নঙৰ পৰা 2 নং বিয়োগ কৰিম। কিয় বিয়োগ কৰিছোঁ বুজি পাইছা? এইটো কাৰণ সহগবিলাক একে থাকিলে চিন চাব লাগে, চিনো যদি একে থাকে তেতিয়া বিয়োগ কৰিবা। আৰু চিন যদি বেলেগ বেলেগ থাকে, এটা প্লাছ এটা মাইনাছ, তেতিয়াহ'লে কি কৰিব লাগিব?
সমীকৰণ দুটা যোগ কৰিব লাগিব এটা আমি সমীকৰণ দুটা বিয়োগ কৰিছোঁ কিয় কৰিছোঁ কাৰণ চিনবিলাক একে আছে এক্সৰ সহগৰ চিন একে আছে এতিয়া বিয়োগ কৰিলে প্ৰথম সমীকৰণটোৰ লেফ্ট সাইডটো কি আছে চাই লওঁ লেফ্ট সাইড কি আছে 3x + 4y + 6 আৰু ইয়াৰ লেফ্ট সাইডৰ পৰা 2 নম্বৰ লেফ্ট সাইডটো বিয়োগ কৰা লেফ্ট সাইড কি আছে লেফ্ট সাইড আছে আমাৰ 3x - -9 ইকুৱেল কি আছে 0 0 কিয় পাতিছোঁ কাৰণ সো সাইডটো যেহেতু দুটাৰে 0 আছে 0 হ'ব এতিয়া আমি বিয়োগ কৰিলে ব্ৰেকেটটো প্ৰথম উঠাই দিয়া 3x + 4y + 6 এই মাইনাছটো গোটেইকেইটাতে আছে মানে এই পিছৰ গোটেইকেইটাতে মানে মাইনাছ কি হ'ব 3x - -a - y -a + 9 ইকুৱেল কি আছে 0 এতিয়া আমি সদৃশ পদবিলাক যোগ বিয়োগ কৰিম সদৃশ পদ মানে x হওক ইয়াত x চলক আছে ইয়াতো x চলক আছে গতিকে ইয়াৰ ঘাত সৰ্বস্ব ঘাত 1 ইয়াৰো সৰ্বস্ব ঘাত কি 1 গতিকে এই দুটা সৰ্বস্ব এই দুটা কি সদৃশ আৰু এই সদৃশ পদ দুটা আমি কি কৰিব পাৰোঁ চাওঁ প্লাছ আছে এতিয়া মাইনাছ আছে প্লাছে মাইনাছে মাইনাছ মানে বিয়োগ হ'ব বিয়োগ কৰিলে 3xৰ পৰা 3x বিয়োগ কৰিলে কি হ'ল কাটা গ'ল এতিয়া কি থাকিব ইয়াতে 4y আগত প্লাছ চিন ইয়াতে y আগত কি আছে প্লাছ চিন তাৰমানে এই দুটা যোগ কৰিব পাৰি 4y আৰু এটা y আছে ইয়াতে কিমান হ'ল 5y হ'ল আৰু ইয়াত সংখ্যা 6টা সংখ্যা কি কি আছে ইয়াতে 6 আছে ইয়াত কি আছে 9 আছে 9 6 15 এতিয়া 15টো আমি ইফালে নিলে প্লাছ আছে ইফালে আমি কি হ'ব -15 এটা y ইকুৱেল কিমান হ'ব 5 পূৰণ হৈ আছে ইয়াতে ইফালে আনছো কি হ'ব 5টো হৰণ হ'ব হৰণ কৰিলে 5 3 গুণ কিমান 15 গতিকে y ৰ মান কিমান পালোঁ -3 এই y ৰ মানটো আমি 1 নং বা 2 নং সমীকৰণ যিকোনো এটাত বহাব লাগিব y ৰ মান y ইকুৱেল -3 1 নং সমীকৰণত বহুৱাই পাওঁ 1 নং সমীকৰণত বহুৱাই পাওঁ 1 নং সমীকৰণত বহুৱালে 1 নং সমীকৰণটো কি আছে আমাৰ 3x + 4 * y আছে y ঠাইত আমি -3 পাতিম আৰু প্লাছ কিমান আছে 6 ইকুৱেল কি আছে 0 এতিয়া আমি 3x এই প্লাছে মাইনাছে মাইনাছ 4 3 গুণ 12 প্লাছ 6 ইকুৱেল কি আছে 0 3x মাইনাছে প্লাছে মাইনাছ 12 পৰা 6 গ'লে 6 ডাঙৰৰ আগত মাইনাছ চিন আছে ইকুৱেল 0 এটা -6টো ইফালে আনিছোঁ +6 এটা x ইকুৱেল 3 পূৰণ হৈ আছে ইফালে আনিছোঁ কি হ'ব হৰণ 3ৰে কেইবাৰ 2 বাৰ গতিকে আমি x ৰ মান কিমান পালোঁ 2 গতিকে নিৰ্ণয় সমাধানটো কি হ'ল চোৱা মানে x আৰু y ৰ মান কিমান হ'ল নিৰ্ণয় সমাধান x ৰ মান 2 পাইছোঁ আৰু y ৰ মান কিমান পাইছোঁ -3 y ৰ মান -3 আমাৰ অপনয়ন পদ্ধতিৰ দ্বাৰা সমাধানটো এইটোৱেই মাত্ৰ তোমালোকে মনত ৰাখিবা x ৰ সহগ 1 নঙত কি আছে চাই ল'বা বা 2 নঙত কি আছে চাই ল'বা যদি বেলেগ বেলেগ থাকে তেতিয়া একে কৰিবলৈ যত্ন কৰিবা সমান হ'ব লাগে মানে সহগটো আৰু বা y ৰ হওক x ৰ বা y ৰ হওক যিকোনো সহগ কি কৰিব লাগে সমান কৰিব লাগে দুটা সমীকৰণত আমি x ৰ কৰিছোঁ ইয়াত x ৰ আছে যিহেতু সমান গতিকে বিয়োগ কৰি দিছোঁ ডাইৰেক্ট কাৰণ চিন একে থাকিলে বিয়োগ কৰিবা আৰু চিন বেলেগ বেলেগ থাকিলে কি কৰিবা যোগ কৰিবা এইটোৱে